নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল যোৱাকালি সোমবাৰ আছিল সেইবাবে মন্দিৰলৈ গৈছিলোঁ আজি খিৰিকীৰ পৰ্দাৰখনে ইমান দিগদাৰি কৰি আছে মন্দিৰলৈ গ'লে হেনো বগা কাপোৰহে পিন্ধিব লাগে মায়ে কৈছিল আগতে আমি যাবলৈ সাজু হৈছোঁ আজি ইমান ৰ'দ আৰু ইমান গৰম দিছে মানুহজনে আৰু মই বাইকেৰে গৈ আছোঁ আমি মন্দিৰৰ দুৱাৰমুখ আহি পালোঁ আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল সেইবাবে মানুহ বহুত কমি গ'ল এয়া আমাৰ ওচৰত ধ্ৰুৱদা বহুত ফূৰ্তিকৰ মানুহ হয় এইফালে ওপৰলৈ উঠি গ'লে মন্দিৰটো পাম ইয়াৰ ওচৰতে এইটো নদী ইয়াত সকলোৱে ভৰি ধুই মন্দিৰলৈ উঠি যায় আমিও ইয়াত চেণ্ডেলযোৰ খুলি ভৰিখন ধুই মন্দিৰলৈ বুলি আগবাঢ়িম এয়া মই ভৰি ধুবলৈ গৈছোঁ মানুহজনে কেমেৰাটো ধৰি থকা বাবে ভৰি ধুবলৈ যোৱা নাই মই অকলে ভৰিখন ধুই আছোঁ পানীবোৰ ইমান লেতেৰা তথাপি ইমান পবিত্ৰ আগলৈ যাবও নোৱাৰি পিছলি পৰিব ভয় লাগে তথাপি পানীখিনিত নামি ইমান ভাল লাগিছে মনটো যেন কিবা পাতল পাতল অনুভৱ হৈছে সঁচাকে মন্দিৰলৈ গ'লে বহুত ভাল লাগে আপোনালোকেও অনুভৱ কৰিবচোন মন্দিৰলৈ গ'লে মনটো কিমান পাতল পাতল লাগে আচৰিত নহয়নে ইয়ালৈ আহিলে ঘৰৰ পৰা ঠগি নানিলেও হয় ইয়াতে থাল কিনিব পৰা যায় মহাদেৱৰ ওচৰত আগবঢ়াম বুলি মই এখন ইয়াৰ পৰাই থাল কিনি ল'লোঁ এতিয়া আমি চিৰি বগাই বগাই ওপৰৰ মন্দিৰলৈ গৈ আছোঁ মন্দিৰটো বহুত ওপৰত জানেনে খোজ কাঢ়োঁতে কাঢ়োঁতে ভাগৰে লাগি গৈছে দীঘল দীঘল উশাহ লৈ থকাৰ বাবে মানুহজনে সুধিছে ভাগৰ লাগিছে নেকি মই এটা মিচিককৈ হাঁহি দিছোঁ ওচৰত মানুহো আছে নহয় মন্দিৰটো আহি পালোঁ মন্দিৰটো দেখাৰ লগে লগে সঁচাকৈ মনৰ সকলো ভাগৰ যেন নাইকিয়া হৈ গ'ল মন্দিৰৰ ভিতৰত মানুহ বহুত আছে তথাপি বহুত কম ৰাতিপুৱা হেনো ইয়াতকৈ আৰু বেছি মানুহ হয় মহাদেৱৰ ওচৰত চাকি এগছি জ্বলাই প্ৰাৰ্থনা কৰিলোঁ যেন আমাৰ আহি থকা দিনবোৰ ভালে কুশলে যায় এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আমি চাকি জ্বলাই পুষ্পাঞ্জলি লৈ এতিয়া ঘৰলৈ যাবলৈ সাজু হৈছোঁ মন্দিৰলৈ আহিলে সঁচাকৈ ঘৰলৈ যাবলৈ মনেই নাযায় ঘৰলৈ যাম বুলি শেষ মুহূৰ্তত মানুহজনে আৰু মই কেইখনমান ফটো উঠিলোঁ আমি ফটো উঠাৰ নিচিনাকৈ আৰু বহুত মানুহ ফটো উঠাত ব্যস্ত হৈ আছে মই মন্দিৰৰ পৰা নামি থাকোঁতেই মানুহজনে পিছৰ পৰা ভিডিঅ' কৰি আছিল মই আচলতে গমেই পোৱা নাছিলোঁ পিছলৈ উভতি চাওঁতেহে গম পালোঁ মানুহজনে ভিডিঅ' কৰি আছে বুলি চাবচোন এটা মিচিককৈ হাঁহিও দিছোঁ এয়া মন্দিৰৰ পৰা নামি কুঁহিয়াৰৰ ৰস খাম বুলি ভাবিছোঁ ইমান গৰম দিছে চৰ্দি আৰু কাহ হৈ থকাৰ বাবে মানুহজনে আইচ দিবলৈ মানা কৰিছে মোৰ ভিতৰে বহুত খং উঠিছে জানেনে এতিয়া ভিডিঅ'টো শেষৰ ফালে আহিছোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ